আয়ো হিমন্ত বিশ্ব শৰ্মা আয়ো কোন হিমন্ত বিশ্ব শৰ্মা আমি দেখি আছো এও খুদিছো মই আয়ো কোন এও নহয় এখেত কব যিবিলাক কথা ইতিমধ্যে কলে আমি সকলোৱে শুনিলো তেওঁ যেটো কথা কৈছে যে নৰ্থ ইষ্ট ইণ্ডিয়া ফেষ্টিভেল চৰকাৰে পতা নাছিল পৃষ্ঠপোষকতা বুলি কৈছে মোৰ ওচৰত আসলে নৰ্থ ইষ্ট ইণ্ডিয়া ফেষ্টিভেল কোনে পাতিছিল তাৰ ডকুমেন্টটো আছে মুখ্যমন্ত্ৰীলৈ দিয়া চিঠিখন মুখ্যমন্ত্ৰীলৈ দিয়া চিঠিখন হাই কমিশন অফ ইণ্ডিয়াই যিখন চিঠি মুখ্যমন্ত্ৰীলৈ দিছিলে নৰ্থ ইষ্ট ইণ্ডিয়া ফেষ্টিভেল সম্পৰ্কত এই চিঠিখনত আসলতে নৰ্থ ইষ্ট ইণ্ডিয়া ফেষ্টিভেল কোনে আয়োজন কৰিছে ইয়াৰ উদ্যোক্তা কোন এই সম্পৰ্কত লিখা আছে আৰু কোনবিলাক গভৰ্ণমেণ্ট বিভাগে আসলতে স্পন্সৰশিপ কৰিব সেই কথাও আছে আৰু আপোনালোকে দেখিব ইয়াত তেওঁলোকে কি লিখিছে যে নৰ্থ ইষ্ট ইণ্ডিয়া ফেষ্টিভেল বিং অৰ্গানাইজড বাই দ্য হাই কমিশন অফ ইণ্ডিয়া ইন ছিংগাপুৰ কোনে পাতিব নৰ্থ ইষ্ট ইণ্ডিয়া ফেষ্টিভেল অসমৰ ৰাইজে আকৌ এবাৰ মনত পেলাওক এই অনুষ্ঠানটো আসলতে ছিংগাপুৰত থকা উচ্চায়ুক্তই আয়োজন কৰিছে সেই কথা মুখ্যমন্ত্ৰীলৈ দিয়া এই চিঠিখনত উল্লেখ আছে এটো এনে মই বনাই অনা চিঠি নহয় ইয়াত আপোনাৰ অশোক স্তম্ভ আছে মুখ্যমন্ত্ৰীৰ ইয়াত আপোনাৰ সিল আছে প্লিজ স্পিক ইয়াত আপোনাৰ চাব দেই ইয়াত মুখ্যমন্ত্ৰীয়ে কি কৈছে যে আপোনাৰ মিনিষ্ট্ৰি অফ এক্সটাৰ্নেল এফেয়াৰ্ছৰ লগত আলোচনা কৰি আসলে গোটেই বিষয়বিলাক আগবঢ়াই লৈ যাম বুলি এই চিঠিখনত উল্লেখ আছে মুখ্যমন্ত্ৰীয়ে লিখা আখৰটোতো আছে ইয়াত গতিকে ইয়াত ফাকিবাজ কৰি লাভ নাই ডাটা আমাৰ লগত আছে গতিকে অসমৰ ৰাইজক এটা কথাই কম ইয়াত মুখ্যমন্ত্ৰীয়ে কৈ আছে যে আপোনাৰ কিমান তেওঁৰ যি চাৰ্জশিটৰ কথা কৈছে যে আপোনাৰ 3500 পেজৰ তেওঁ চাৰ্জশিট দাখিল কৰিব মহাকাব্য লিখি আনিলেও নহব নহয় চাৰ্জশিটটোত আমি কোনটো কথা ধৰিম আমি মূল কথা ধৰিম যে এই অনুষ্ঠানটো জুনে পাতিছিলে তেওঁ তদন্তৰ আওতাত আহিবনে নাই হাই কমিশন অফ ইণ্ডিয়া যেতিয়ালৈকে নাহে সেইটো আপোনাৰ মহাভাৰত লিখক ৰামায়ণ লিখক তাত নহব কথা বেলেগ মানুহ শাস্তি দিলে নহব কোন উদ্যোক্তা তাক লাগিব প্ৰথমতে হাই কমিশন অফ মুখ্যমন্ত্ৰীয়ে কৈছে অখিল গগৈ আৰু গৌৰৱ গগৈহে হেনো এই ন্যায় আৰু চাৰ্জশিট বিচৰা নাই কিয় কৈছে চাৰ্জশিট বিচৰা নাই মানে এই চাৰ্জশিটটোত কি আছে নো ইয়াতো নাই ন মেইন কালপিট ইয়াত আছে নেকি ইয়াত আপোনাৰ জুবিনদা য'ত আসলে হত্যা হৈছিলে জুবিনদাক য'ত মাৰ্ডাৰ কৰা হৈছিলে ছিংগাপুৰৰ আপোনাৰ আসাম এছ'চিয়েশ্যন বা সেই ইয়ত পাৰ্টিৰ আয়োজক তন্ময় ফুকন গ্ৰেপ্তাৰ হ'ল নেকি আজিৰ দিনটোত মূল কালপিটক এতিয়ালৈকে আপোনাৰ গ্ৰেপ্তাৰেই নকৰিলে ভিআইপিৰ নিচিনাকে আপোনাৰ কেইটামান কথা সুধিলে তাৰ পাছত তেওঁলোকক চৰকাৰী নিৰাপত্তাৰ যন্ত্ৰৰ জৰিয়তে পুনৰ পঠিয়াই দিলে ছিংগাপুৰলৈকে গতিকে আপোনালোকে দেখিছে মূল কথালৈ যোৱাই নাই চাৰ্জশিটটো কোনে বিলিভ কৰিব কোনো মানুহে ট্ৰাষ্ট নকৰে আৰু মুখ্যমন্ত্ৰীয়ে যিবিলাক কথা বতৰা কৈ আছে আপোনালোকে দেখিছে যে তেওঁ ব্লেকমেইল কৰি আছে অসমৰ ৰাইজক তেওঁ এতিয়া শ্যামকানু মহন্ত সিদ্ধাৰ্থ শৰ্মা কেনেকে জেলত আছে মানে চিম্পেথিটো দেখুৱাইছে যে এই মানুহবিলাকে মানে বহুত হাৰাশাস্তিৰ সন্মুখীন হৈ আছে সেই কথাটো তেওঁ কৈ আছে মানে সেই কথা নহব মুখ্যমন্ত্ৰীয়ে যিমান নাটক নকৰক কিয় আমি মূল কথাত ধৰিম যেতিয়ালৈকে এই চাৰ্জশিটখনত হিমন্ত বিশ্ব শৰ্মা তেওঁ মুখ্যমন্ত্ৰী তেওঁ নিজে যেতিয়ালৈকে আসলে তদন্তৰ আওতাত নাহিব যেতিয়ালৈকে হাই কমিশন অফ ইণ্ডিয়া তদন্তৰ আওতাত নাহিব যেতিয়ালৈকে আসাম এছ'চিয়েশ্যনৰ সভাপতি সম্পাদক তদন্তৰ আওতালৈ নাহিব যেতিয়ালৈকে ইয়ত পাৰ্টিৰ আয়োজক তন্ময় ফুকন আপোনাৰ তদন্তৰ আওতাত নাহিব চাৰ্জশিটত তেওঁলোকৰ নাম যদি নহয় সেই চাৰ্জশিটৰ কোনো কাম নাই সেই কথাটো আমি স্পষ্ট কৰি দিছো আৰু আপোনাৰ দেৱজিৎ মহন্তৰ যিবিলাক কথা বতৰা তেওঁ যিবিলাক কথা ইতিমধ্যে দাঙি ধৰিছে আপোনালোকে নিশ্চয় লক্ষ্য কৰিছে তেওঁলোকৰ কথা বতৰাবিলাক আসলে উল্টা হৈছে এতিয়া তেওঁলোকে এই আপোনাৰ আজি যেটো অনুষ্ঠান আয়োজন হৈছে পোষ্টমেলনৰ সেই অনুষ্ঠানো তেওঁলোকৰ নহয় বুলি কৈছে আৰু কেইদিনমানৰ আগত কেলে নাই কোৱা আপোনাৰ মুখ্যমন্ত্ৰীয়ে কৈছে টুৰিজমৰ আন্ডাৰত মুখ্যমন্ত্ৰীয়ে কৈছে যোৱাকালি মুখ্যমন্ত্ৰীয়ে কি ক'লে যোৱাকালি ক'লে যে এই যে আপোনাৰ পোষ্টমেলনৰ অনুষ্ঠান সেই অনুষ্ঠানটোৰ লগত চৰকাৰ কোনো লেনদেন নাই আমাৰ কোনো স্পন্সৰশ্বিপ নাই বুলি কৈ দিছে আসুতীয়াকে মানে 1 কোটি টকা ৰাখিছো প্ৰয়োজন হলে দিম বুলি কৈছে সেই কথা মুখ্যমন্ত্ৰীৰ ষ্টেটমেন্ট আমি কেবিলাক কথা পাহৰি যোৱা নাই নহয় সংবাদ মেলটোতে আপোনাৰ দুটা কথা তেওঁ কৈ আছে এফালেদি ক'ব যে পোষ্টমেলনক মই চিনি নাপাওঁ তাৰ পাছত আপোনাৰ 2 মিনিটৰ পাছত তেওঁ ক'ব পোষ্টমেলন আপোনাৰ এই পৃথিৱীৰ বিশ্বৰ মানে পাঁচ গৰাকী আপোনাৰ ইন্টাৰনেশ্যনেল সিংগাৰৰ ভিতৰত এজন বিশ্ববিখ্যাত সেই কথা সেই মুখ্যমন্ত্ৰীজনে কয় গতিকে তেওঁ যিবিলাক বক্তব্য দাঙি ধৰিছে বা দেৱজিৎ মহন্তই আজি বিজেপিক ৰিপ্ৰেজেন্ট কৰি যিবিলাক বক্তব্য দাঙি ধৰিছে সেইবিলাক আসলতে তেওঁলোকে মানুহক ডাইভাৰ্ট কৰিবৰ কাৰণে আগবঢ়াইছে এই কথা এতিয়া জুবিনদাৰ প্ৰগ্ৰামটোৰ ক্ষেত্ৰত আপোনালোকে চাওক জুবিনদাৰ ক্ষেত্ৰতো সেই একেই কথাই আপোনাৰ টুৰিজম ডেভেলপমেণ্টৰ কথা আপুনি সংবাদ মেলখন শুনিছিলে নাই তেতিয়া আপোনাৰ যেতিয়া নৰ্থ ইষ্ট ইণ্ডিয়া ফেষ্টিভেলৰ চৰকাৰৰ অনুষ্ঠানটোৰ যিগৰাকী আসলতে এংকৰিং কৰিলেহেঁতেন সেই অনুষ্ঠানটোৰ যিগৰাকী উদ্যোক্তা আপোনাৰ এই শ্যামকানু মহন্তই কি কৈছিলে যে শ্যামকানু মহন্তই কৈছিলে যে পৰ্যটন উদ্যোগটোৰ বিকাশৰ কাৰণে এই আয়োজন কৰা হৈছে নৰ্থ ইষ্ট ইণ্ডিয়া ফেষ্টিভেল গতিকে ছিংগাপুৰৰ লগত এটা ভাল এটা সুসম্পৰ্ক গঢ়ি তুলিবৰ কাৰণে যাতে ইনভেষ্ট হয় অসমত সেই কথা বতৰাবিলাক আছে নহয় এতিয়া এই যে আপোনাৰ পোষ্টমেলনৰ অনুষ্ঠানটো এই পোষ্টমেলনৰ অনুষ্ঠানটো একে কথা বতৰাই জুবিনদাৰ প্ৰগ্ৰামটো যি ধৰণৰ কথা বতৰা আছিলে টুৰিজম বিকাশৰ কথাটো আছিলে ট্ৰেড মানে ব্যৱসায় বাণিজ্যৰ আপোনাৰ বিকাশ আদান প্ৰদানৰ সেই কথা বতৰাবিলাক আছিলে কানেক্টিভিটিৰ কথা বতৰা আছিলে আপোনাৰ কালচাৰেল এক্সচেঞ্জৰ কথা আছিলে সেই একে কথাই পোষ্টমেলনৰ অনুষ্ঠানটোত আছে গতিকে এতিয়া
আমাৰ অসমৰ ৰাইজৰ প্ৰতিবাদ দেখি মুখ্যমন্ত্ৰীয়ে অনুষ্ঠানটো তেওঁলোকৰ নহয় বুলি কয় কেবিনেটে সিদ্ধান্ত গ্ৰহণ কৰিছে বোলে কোনো আপোনাৰ কেবিনেট মন্ত্ৰীয়ে সেই অনুষ্ঠানলৈ নাযায় মই নাযাওঁ বুলি কৈছে সেই কথাটো কৈছে নাই কালি গতিকে গোটেই কথা বতৰাবিলাক আপোনালোকে চাব আজি বিজেপি চৰকাৰেও জুবিন দাক আসলতে জীয়াই থকা অৱস্থাটো তেওঁ শান্তিত থাকিবলৈ নিদিলে সিংগাপুৰত যি ধৰণৰ আসলতে জুবিন দাই নিৰাপত্তা পাব লাগিছিল গভৰ্ণমেণ্ট অনুষ্ঠানলৈ যোৱা সময়ছোৱাত আজি পোষ্ট মেলনে যিটো আসলতে ইয়াত আপোনাৰ তেওঁ নিৰাপত্তাৰ ক্ষেত্ৰত যি যাৱতীয় ব্যৱস্থাপনা কৰিছে সেই ব্যৱস্থাপনা সিংগাপুৰত যদি হোৱা হলে আজিৰ দিনটোত আসলতে জুবিন দা আমাৰ মাজত থাকিলেহেঁতেন আৰু নেগলিজেন্সিৰ কথা বিধানসভাত মুখ্যমন্ত্ৰীয়ে ক'ব পাৰে নেকি নেগলিজেন্সি বিজেপি চৰকাৰে কৰিলে তেওঁ কাক কৈ আছে তাত বিধানসভাত যে নেগলিজেন্সি চৰম নেগলিজেন্সি ভাষণ কেনেকৈ দিব পাৰিলে তেওঁ ভাষণ দিব নোৱাৰে বিজেপিয়ে নেগলিজেন্সি কৰিলে বিজেপিৰ নেগলিজেন্সিৰ কাৰণে জুবিন দাৰ হত্যা হ'ল তাৰপৰা সেই মানুহজনে আপোনাৰ বিধানসভাত কথা কোৱাৰ নৈতিক অধিকাৰ আছে নেকি তোমালোকেহে অনুষ্ঠান আয়োজন কৰিছা সিংগাপুৰত আমাৰ উচ্চায়ুক্ত আছে অসমৰ ৰাইজ আছে নেকি প্ৰটেকশ্যন দিব নিৰাপত্তা দিবৰ কাৰণে গতিকে সিংগাপুৰত থকা উচ্চায়ুক্তই নিৰাপত্তাৰ ব্যৱস্থাটো কৰিব লাগিছিল এক্সটাৰ্নেল এফেয়াৰ্ছ আছে জুবিন দাৰ প্ৰথম মেনেজাৰ বুলি যিগৰাকীয়ে কয় পবিত্ৰ মাৰ্ঘেৰিটাই সেই ব্যৱস্থাপনা কৰিব লাগিব নে নাই তেওঁ বিদেশ ৰাজ্যমন্ত্ৰী হয় নে নহয় গতিকে মূল জেগাত ধৰাৰ সময় অসমবাসী ৰাইজক আহ্বান জনাইছো সেই জেলত মহে কামুৰিছে সেই কথাত আপোনালোকে ভুল নাযাব মহে কামুৰাৰ কথাটো মেইন কথা নহয় সেইবিলাক কথা কৈ আপোনাৰ চাৰ্জশ্বিটটো 3 মাহৰ ভিতৰত দিছো বুলি বাজে লৈছে চাৰ্জশ্বিটৰ সময়সীমা 3 মাহৰ ভিতৰত দিবই লাগিব চাৰ্জশ্বিট গতিকে সেইবিলাকতো নাটক হয় সেই নাটকত অসমবাসী ৰাইজে যাতে কেতিয়াও ভুল নাযায় আমি মূল কথাত ধৰিব লাগিব হত্যাকাৰী যি কেইগৰাকী মানে যিবিলাক আসলতে বৰ্তমান সময়ত গ্ৰেপ্তাৰ হৈ জেলত আছে সেইবিলাকেই নহয় ৰৌ বৰালী আছে ৰৌ বৰালী হিমন্ত বিশ্ব শৰ্মা ৰৌ বৰালী আপোনাৰ হাই কমিশ্যন অফ ইণ্ডিয়া ৰৌ বৰালী আপোনাৰ এক্সটাৰ্নেল এফেয়াৰ্ছ এই মন্ত্ৰী ৰাজ্য মন্ত্ৰী আমাৰ পবিত্ৰ মাৰ্ঘেৰিটা সেইবিলাক মানুহ আৰু সেইবিলাক মানুহৰ এগেইনষ্টত আমি ন্যায়িক আয়োগত দিছো আমি ডাইৰেক্ট কৈছো এই মানুহবিলাক তদন্তৰ আওতাত আনিব লাগিব ন্যায়িক আয়োগে মাতিব লাগিব সেই কথা আমি কৈছো গতিকে আমি কেৱল টিভিৰ সন্মুখত কথা কোৱা নাই কিন্তু মই যিবিলাক অভিযোগ দিছো দায়িত্ব সহকাৰে কৈছো এই অভিযোগ আমি লিখিত ৰূপত শপতনামা দাখিল কৰি আপোনাৰ ন্যায়িক আয়োগত দি থৈ আহিছো মই আপোনাৰ কথা কোৱা নাই ইয়াত আকাশ দলে ডাঙৰীয়া সেইটোৱে কৈছে কৰিছো অসমবাসী ৰাইজ মই চাৰ্জশ্বিট দ্বিতীয়তে কৰিছো এইকাৰণে যে ইয়ত পাৰ্টিৰ আয়োজক তন্ময় ফুকনক গ্ৰেপ্তাৰ নকৰিলে ভিআইপিৰ নিচিনাকে এৰি দিলে ষ্টেটমেণ্ট লৈ পেলাই আৰু মুখ্যমন্ত্ৰীয়ে ক'লে যে সিংগাপুৰত থকা ল'ৰাবিলাক আসলতে চুকা ল'ৰা সেইটো অভিযুক্ত বিৰুদ্ধে যেতিয়া ৰাজ্যৰ মুখ্যমন্ত্ৰীয়ে সেই বক্তব্য দিয়ে তেতিয়া আমাৰ ক'বলগীয়া কি থাকিব ডেফিনেটলি সেইবিলাক কথা বতৰা আছে ইয়ত পাৰ্টিৰ আয়োজকক যেতিয়া গ্ৰেপ্তাৰ নকৰিব য'ত আপোনাৰ হিমন্ত বিশ্ব শৰ্মাই অসম বিধানসভাত মদ খুৱাই মাৰিলে বুলি তেওঁ যে ক'লে কাৰ কাৰণে খাবলৈ এই পাৰ্টিটো কেনেকৈ কৰিবলৈ পালে আসলতে চৰকাৰী অনুষ্ঠানলৈ যোৱা সময়ছোৱাত চৰকাৰী নিৰাপত্তাৰ ব্যৱস্থা নথকাৰ কাৰণে সেই আয়োজনটো হ'ল গতিকে এই কথা বতৰাবিলাক আহিব গতিকে সেই 15জন মানুহক কিয় গ্ৰেপ্তাৰ নকৰিলে সেই কথা বতৰাবিলাক মেইন কথা হয় নে নহয় তাৰপিছত আপুনি চাৰ্জশ্বিটখনক লৈ ক'বলগীয়া ডেফিনেটলি থাকিব আমি এই অন্ধ নহয় অসমৰ ৰাইজ অন্ধ নেকি আমিতো অন্ধ নহয় আমি দেখি আছো যে চাৰ্জশ্বিটখন মানে প্ৰস্তুত কৰাৰ সময়ছোৱাত অভিযুক্তসকলৰ বিৰুদ্ধে আসলে কেনেকৈ একশ্যন লোৱা হৈছে সেই কথা বতৰাবিলাকতো দেখি আছো নহয় আমি গতিকে আপোনালোকে এতিয়ালৈকে চাৰ্জশ্বিটে দাখিল হোৱা নাই একশ্যন ক'ত ল'লে তেনেহ'লে শ্যামকানু মহন্তৰ ওপৰত কেনেকৈ একশ্যন যেনেকৈ শ্যামকানু মহন্ত গ্ৰেপ্তাৰ হৈছে তেনেকুৱাকে তন্ময় ফুকনৰ ওপৰতো হ'ব লাগিব সেই কথাটো কৈছো মানে কিহৰ কাৰণে আপোনাৰ তেনেহ'লে আপোনাৰ বিচাৰ হোৱা নাই যদি তেনেহ'লে বিচাৰ নকৰা মানুহক কিয় গ্ৰেপ্তাৰ কৰিলে বিচাৰ যদি কৰাৰ পাছতহে গ্ৰেপ্তাৰ হ'ব লাগে বিচাৰ নকয় আপুনি কি নিজে স্ববিৰোধী এতিয়া তেনেহ'লে আপুনি অভিযুক্ত ন্যায়ালয়ত গৈছে নেকি চাৰ্জশ্বিটখন ন্যায়ালয়ত গৈছে নেকি ন্যায়ালয়ে কোন অভিযুক্ত ডিসাইড কৰিব তেনেহলে চৰকাৰে চাৰ্জশ্বিট দাখিল কৰাৰ পাছতহে যদি গ্ৰেপ্তাৰ কৰিব লাগে তেতিয়াহলে এতিয়ালৈকে গ্ৰেপ্তাৰ কৰা হৈছে যি তদন্তকাৰী সংস্থাই যাক বিচাৰে তদন্তকাৰী সংস্থাই যাক নাম ল'ব সেইখিনি দায়িত্ব চৰকাৰৰ তেওঁলোকক আনি ন্যায়ালয়ৰ সেই তদন্তকাৰী সংস্থাৰ মত হাজিৰ কৰা কিন্তু কোন দোষী কোন নিৰ্দোষী হেতু ডিসাইড চৰকাৰে কৰিব নোৱাৰে হেতু ন্যায়ালয়ে ডিসাইড কৰিব ইনভেষ্টিগেচন চলি থাকে তেতিয়া আপোনাৰ মুন্না প্ৰসাদ গুপ্তাৰ যিবিলাক কথা বতৰা হেতু মুখ্যমন্ত্ৰীয়ে কৈ থাকে তেওঁ এগৰাকী অভিযুক্ত আমি অভিযোগ দিছো ৰাজনীতি কৰিছো কাৰণে যিকোনো কথা কিয় আপুনি যিকোনো নাই এতিয়াও নাহে ন্যায়ালয়ে ডিসাইড কৰিব আপোনাৰ আয়ো হ'বলৈ আয়ো হিমন্ত বিশ্ব শৰ্মা হিমন্ত বিশ্ব শৰ্মা আমি দেখি আছো সুধিছো মই আয়ো কোন এও নহয় এখেত ক'ব অধ্যক্ষ মহোদয় অসমৰ ৰাইজক আলোচনা নকৰাকৈ মুখ্যমন্ত্ৰী তৰুণ গগৈ ডাঙৰীয়াই সীমা সমস্যাৰ কাৰণে বাংলাদেশত যোৱা নাই অসমৰ ৰাইজে বিচাৰিছিল যে তৰুণ গগৈ মুখ্যমন্ত্ৰী সময়তে অসমত কাটাতাৰৰ বেৰা 100% সম্পূৰ্ণ হ'ব আৰু অসমৰ ৰাইজৰ সেই আস্থা অসমৰ ৰাইজৰ সেই বিশ্বাস আৰু অসমৰ ৰাইজৰ সীমাহীন সেই কামনাক বাস্তৱত ৰূপায়িত কৰাৰ এক জিজ্ঞাসালৈ এক আশালৈ
তৰুণ গগৈ ডাঙৰীয়াক আমি কেবিনেটে বাংলাদেশলৈ পঠাইছিল। কোনোবাই কৈছে যে তৰুণ গগৈ ডাঙৰীয়াই কেবিনেটত আলোচনা কৰা নাই। তৰুণ গগৈ ডাঙৰীয়াই 3 ছেপ্টেম্বৰ তাৰিখে কেবিনেটত এই বিষয়টো পুংখানুপুংখভাৱে আলোচনা কৰিছিল আৰু আমি কৈছিলো যে মাননীয় মুখ্যমন্ত্ৰী মহোদয় আপুনি বাংলাদেশলৈকে যাওক, কাৰণ আমাক কাইটিয়াতাৰৰ বেৰা অহা বছৰ 31 মাৰ্চৰ আগতে আমাক সম্পূৰ্ণ স্থিল কৰিব আমাক লাগে, কাৰণ এইটো আমি অসমৰ ৰাইজক আমি প্ৰতিশ্ৰুতি দিছোঁ। অধ্যক্ষ মহোদয়, আজি বিজেপি দলক প্ৰশ্ন কৰিব খোজো, অটল বিহাৰী বাজপেয়ী ডাঙৰীয়া ভাৰতৰ প্ৰধানমন্ত্ৰী আছিল, মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া প্ৰফুল্ল কুমাৰ মহন্ত মুখ্যমন্ত্ৰী আছিল। 16 জনকৈ BSFক বৰাইবাৰীত কাটি টুকুৰা টুকুৰ কৰা হ'ল। কিয় নিৰ্লজ্জভাৱে প্ৰত্যাৱৰ্তন কৰিলে? কিয় নিৰ্লজ্জভাৱে বৰাইবাৰীৰ পৰা প্ৰত্যাৱৰ্তন কৰিলে? কিয়? আজি তেওঁলোকে আমাক কৈছে যে তৰুণ গগৈ আপুনি কিয় বৰাইবাৰী উদ্ধাৰ কৰিব নোৱাৰিলে? আপুনিতো চেষ্টা কৰিছিল। 16 জনকৈতো BSF পঠাইছিল, বাংলাদেশতো আক্ৰমণ কৰিছিল। যদি কাৰ্গিলত ভাৰতৰ সেনা যদি তেতিয়া সফল হ'ব পাৰিছিলে, আজি বৰাইবাৰীত প্ৰফুল্ল কুমাৰ মহন্ত আৰু অটল বিহাৰী বাজপেয়ী কিয় সফল হ'ব নোৱাৰিলে? ফণীভূষণ চৌধুৰী ডাঙৰীয়াই কৈছে এইটো ভাৰতৰ মাটি আছিল নে পাকিস্তানৰ মাটি আছিল? অধ্যক্ষ মহোদয়, মোৰ উত্তৰ, ৰেড ক্লিফে য'ত ভাৰত বুলি কৈছিল তাত আমি মাটি দিয়া নাই। 700 বিঘা আমি মাটি আনিছো যাক ৰেড ক্লিফে পাকিস্তান বুলি কৈছিল, অধ্যক্ষ মহোদয়। গতিকে আজি যদি কোনোবাই কংগ্ৰেছ চৰকাৰক একিউজ কৰে যে আমি মাটি দিছো, তেতিয়াহ'লে অধ্যক্ষ মহোদয় ভাৰতৰ বিভাজনৰ ঐতিহাসিক পটভূমি জানিব লাগিব। এনে অধ্যক্ষ মহোদয় কথা ক'লে নহ'ব নহয়। এতিয়া তৰুণ গগৈ ডাঙৰীয়াই যিখন চুক্তি কৰিলে বা মনমোহন সিং ডাঙৰীয়াই যিখন চুক্তি কৰিলে, ৰেড ক্লিফে যাক পাকিস্তান বুলি কৈছিল তাৰ পৰা 700 একৰ মাটি অসমত যোগ হ'ল। এতিয়া উত্তৰ ঠিক যে 1947 ইণ্ডিয়ান ইণ্ডিপেণ্ডেন্স এক্টত যি মাটি পাকিস্তান বুলি কৈছিল সেই মাটি ভাৰতৰ লগত যোগ হ'ল। অধ্যক্ষ মহোদয়, এতিয়া এইখন হাউচে তৰুণ গগৈ ডাঙৰীয়াক প্ৰশংসা কৰিব লাগে নে তৰুণ গগৈ ডাঙৰীয়াক সমালোচনা কৰিব লাগে? মাননীয় মুখ্যমন্ত্ৰী মহোদয়, আপোনাৰ এখন মুখে হয়নে আন বেলেগ কিবা? এই ভিডিঅ'টো চোৱাৰ পিছত এতিয়া অন্ধভক্তসকলে বা কি কয়, গোবৰ খোৱা মানুহবিলাকে বা এতিয়া কি কয়, কমেণ্ট কৰি জনাবচোন।